हेलो दोस्तों, वेलकाम टू माय चैनल टेक्निकल इनफरमेशन आसाम। दोस्तों আজি আমি আলোচনা কৰিম এটা বেলেগ টপিকৰ ওপৰত। এই টপিকটো হ'ব আমাৰ পিএম কিষাণ। তো পিএম কিষাণ সন্মান নিধি আপুনি কেনেকৈ অনলাইন কৰিব পাৰে, নিউ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে আৰু কেনেকৈ আপুনি KYC কৰিব পাৰে সেইটো বিষয়ে আলোচনা কৰা হ'ব। তো সম্পূৰ্ণ প্ৰচেছ দেখাই যাম আপোনালোকক। তাৰ আগতে যিহেতু আমাৰ ইউটিউব চেনেল টেকনিকেল ইনফৰমেশ্যন আসাম চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে সিম্পলি চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে ফেচবুক পেজত চাই আছে তেওঁলোকে সিম্পলি ফেচবুক পেজটো ফলো কৰি দিব। তো আগবাঢ়িছো আজিৰ টপিকৰ ওপৰত। টপিকটো আছিল আমি মানে কি কৰিব পাৰো, পিএম কিষাণৰ সন্মান নিধি কেনেকৈ অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰো। তো তাৰ আগতে আপুনি কি কৰিব লাগিব, যদি আপোনাৰ CSC ID আছে তেনেহলে আপুনি নিজে কৰিব পাৰে বা আনকো কৰাই দিব পাৰে। যদি CSC ID নাই তেনেহলে আপুনি কি কৰিব লাগিব, যিকোনো এটা CSC চেণ্টাৰত গৈ আপুনি ৰেজিষ্ট্ৰেশ্যন কৰাই ল'ব পাৰিব। তো প্ৰচেছটো মই এবাৰ দেখাই দিছো। আপুনি ইয়াতে লগইনত ক্লিক কৰক। লগইনত ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াতে CSC লগইন আহিব। CSC লগইনত ক্লিক কৰিব লাগিব। ইয়াতে চাওক CSC লগইনটো হোৱা নাই, তো মোৰ ডাইৰেক্ট লিংক পেষ্ট কৰিব লাগিব। এইটো আপোনালোকৰ লিংক, মই লিংকটো আপোনালোকক প্ৰভাইড কৰাই দিম। তাৰপিছত কি কৰিব লাগিব, ইয়াতে CSC লগইনত ক্লিক কৰিব লাগিব। লিংকত যোৱাৰ পিছত তো মই CSC লগইনত ক্লিক কৰি দিলো। ক্লিক কৰি দিয়াৰ পিছত আপুনি ইয়াতে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন দেখিবলৈ পাব, ইয়াতে ক্লিক কৰিব লাগিব। ইয়াতে আপোনাৰ আধাৰ কাৰ্ড নাম্বাৰটো দিব লাগিব। তো মই ফটাফট দি দিছো। মোবাইল নাম্বাৰটো এণ্টাৰ কৰিব লাগিব। মই মোৰ ফোন নাম্বাৰটো এণ্টাৰ কৰি দিলো। তাৰপিছত আপোনাৰ মোবাইলত এটা OTP আহিব, OTPটো ইয়াত দিব লাগিব। সাবমিট OTPত ক্লিক কৰি দিলে আপোনাৰ যদি আছে, যদি মন্ত্ৰা আছে মন্ত্ৰা দিব পাৰে, মাৰ্কো আছে মাৰ্কো দিব পাৰে। তো মোৰ মন্ত্ৰা আছে, মই মন্ত্ৰা KYCত ক্লিক কৰি দিলো। সাকসেসফুল হৈ গ'ল RD সাৰ্ভিসটো। তাৰপিছত আপোনাৰ লাইট জ্বলিব, আপুনি ফিংগাৰটো দি দিলে হৈ গ'ল। মই ফিংগাৰটো দি দিলো, ইয়াতে সাকসেসফুল লিখা আহিলে। তাৰপিছত কি কৰিব লাগিব, সাবমিটত ক্লিক কৰিব লাগিব। তো সম্পূৰ্ণ প্ৰচেছ দেখাই যাম আপোনালোকক। সিম্পলি আপোনালোকে ধৈৰ্য সহকাৰে দেখিব লাগিব ভিডিঅ'টো, সম্পূৰ্ণ কোনো ফটো স্কিপ নকৰিব। তো ইয়াতে আপোনাৰ ডিটেইলছটো দিব দিছে। ফাৰ্ষ্ট আপোনাৰ ডিষ্ট্ৰিক্ট, ষ্টেট দিব দিছে, ডিষ্ট্ৰিক্ট, সাব ডিষ্ট্ৰিক্ট, ব্লক, ভিলেজ, আৰু আপোনাৰ নামটো অট'মেটিকলি আহি যাব, জেণ্ডাৰটো অট'মেটিকলি আহি যাব, কেটেগৰীটো দিব লাগিব আপোনাৰ, ফাৰ্মাৰ টাইপটো আপোনাৰ দিব লাগিব, মোবাইল নাম্বাৰটো বহাব লাগিব, আধাৰ কাৰ্ড নাম্বাৰটো আপোনাৰ ফিল আপ হৈ আহি যাব। তাৰপিছত আপোনাৰ এড্ৰেছ যিটো আছে সেইটো আপোনাৰ আহি যাব। তো ইয়াতে আপোনাৰ ল্যান্ড ৰেজিষ্ট্ৰেশ্যন ID সেইটো দিব লাগিব, আৰু আপোনাৰ ইয়াতে আপুনি একসেপ্টেন্স ফৰ পিএম কিষাণ সন্মান নিধি যোজনা এইটো আপুনি নকৰি দিব, ঠিক আছে। তাৰপিছত আপোনাৰ ৰেচন কাৰ্ড নাম্বাৰটো ইয়াতে দিব লাগিব। ইয়াতে আপোনাৰ ল্যান্ড হোল্ডিং আপোনাৰ জইন নে সিংগল সেইটো আপুনি দিব লাগিব, যদি জইন থাকে জইনত দিব লাগিব, আৰু আপোনাৰ ল্যান্ডৰ যিটো চাৰ্টিফিকেট আছে সেইটো ইয়াতে আপলোড কৰিব লাগিব। তো মই সিম্পলি ফৰ্মটো ফিল আপ কৰি লৈছো আপোনালোকক সন্মুখত। ফটাফট মই ফৰ্মটো ফিল আপ কৰি যাম। তো মই ষ্টেটটো দি দিলো আসাম। তো বাকী প্ৰচেছ আপোনালোকক স্কিপ কৰাই দিম। তাৰপিছত আপোনাৰ মই ডিটেইলছখিনি ফিল আপ কৰি দিলো। ইয়াৰ পিছত আপুনি কি কৰিব লাগিব, আপোনাৰ অনাৰশ্বিপটো ইয়াতে এড কৰিব লাগিব। এডত ক্লিক কৰিলে আপোনাৰ এটা ফৰ্ম ওপেন হ'ব। সেই ফৰ্মটো আপোনাৰ ফিল আপ কৰিব লাগিব। মই এবাৰ দেখাই দিছো, এইটো ফৰ্ম আপুনি ফিল আপ কৰিব লাগিব। মই ফটাফট ফিল আপ কৰি লৈছো। ইয়াতে আপোনাৰ সাৰ্ভে নাম্বাৰ, ডাক নাম্বাৰ, আপোনাৰ যিটো এৰিয়াটো দিব লাগিব। তাৰপিছত আপোনাৰ এইটো আপোনাৰ ল্যান্ড ট্ৰান্সফাৰ ডিটেইলছ, ইয়াতে যদি আপোনাৰ ফাদাৰ ডেথ হৈছে বা হাজবেণ্ড ডেথ হৈছে বা ইয়াতে যিকোনো এটা দিব পাৰে, মই এইটো দি দিলো। তাৰপিছত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন, আপোনাৰ ল্যান্ড ডেট বেষ্টিং এইটো আপুনি দিব লাগিব। তাৰপিছত আপোনাৰ পাট্টা নাম্বাৰ আছে নে নাই ইয়াতে দিব লাগিব, মই এছ কৰি দিলো। তাৰপিছত এডত ক্লিক কৰি দিব। তো এড হৈ গ'ল। তাৰপিছত ল্যান্ড চাৰ্টিফিকেটটো মই আপলোড কৰি দিম। ল্যান্ড চাৰ্টিফিকেটটো আপলোড কৰাৰ পিছত আপুনি কি কৰিব লাগিব, সেভত ক্লিক কৰিব লাগিব। তো ইয়াতে প্লিজ ট্ৰাই আহি গ'ল। যদি প্লিজ ট্ৰাই আহে তেনেহলে আপুনি কি কৰিব, এই ডিটেইলছখিনি আপুনি অনলাইন ফিল আপ কৰিব। তো তাৰপিছত যদি অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপুনি কি কৰিব লাগিব, যদি আপোনাৰ CSCৰ পৰা ফেইলটো নাহে, প্লিজ ট্ৰাই এগেইন নাহে, তেনেহলে আপুনি কি কৰিব, ডাইৰেক্ট পেমেন্টটো কৰাই দিলে ফৰ্মটো ফিল আপ কৰি হৈ যাব। আৰু যদি নহয় তেনেহলে আপুনি কি কৰিব লাগিব, অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰি, মই অনলাইন ৰেজিষ্ট্ৰেশ্যনটো কৰি থৈছিলো। তাৰপিছত আপুনি কি কৰিব লাগিব, CSC ৱালেটৰ পৰা আপুনি পেমেন্টটো কৰিব লাগিব। তো মই সিম্পলি কি কৰিলো, পেমেন্টত ক্লিক কৰি দিলো। তো ইয়াতে মোৰ পাছৱৰ্ডটো দিব দিছে। তো পাছৱৰ্ড ভৰাই কিনে মই ৱালেট পিন ঢালি কি কৰি দিলো, মানে পেমেন্টটো কৰাই দিলো। মোৰ পেমেন্টটো সাকসেসফুল হৈ গ'ল। তো ইয়াতে আপোনালোকে চাব পাৰিছে মোৰ পেমেন্ট সাকসেসফুল। তো মোৰ মানে ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট হৈ গ'ল। তাৰপিছত আপুনি কি কৰিব লাগিব, গোটেইখিনি ডিটেইলছ, গোটেইখিনি ডকুমেণ্ট আপোনাৰ নিয়াৰেষ্ট গাঁওবুঢ়াৰ তাত গৈ আপুনি কি কৰিব পাৰে, এইখিনি জমা দিব পাৰে।
জমা দি পেলাই আপুনি কি কৰিব পাৰে আপোনাৰ যিটো PM কিষাণৰ যিটো কিস্তি সেইটো আপুনি কি কৰিব পাৰে লাভ কৰিব পাৰে তো মোৰ এইটো হৈ গ'ল মই এইটো কি কৰিম প্ৰিন্ট কৰি ৰাখি দিম বা সেভ কৰি ৰাখি দিম তো মোৰ সিম্পলি কামখিনি হৈ গ'ল তো এইখিনি আছিল আজিৰ ভিডিঅ' যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে আপোনালোকৰ বন্ধু বান্ধৱীক ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তো ইয়াৰ পিছত মিলি আছো বেলেগ এটা ভিডিঅ' লৈ থেংক ইউ